মজুত আৰু প্ৰবাহ, ষ্টক এণ্ড ফ্ল'জ। এতিয়া মজুত মানে কি হয়? মজুত হ'ল কোনো এক নিৰ্দিষ্ট সময়ত জোখা বা গণনা কৰা বস্তু বা কোনো তথ্যৰ পৰিমাণ। অৰ্থাৎ সকলোবোৰ বস্তু যিবোৰৰ মান এক নিৰ্দিষ্ট দিনত বা সময়ত হিচাপ কৰিব পাৰি, সেয়াই হ'ল মজুত। মজুতৰ অৰ্থ কি? এটা নিৰ্দিষ্ট সময়ত তাক জোখা হয়, তাৰ কোনো সাল সলনি নঘটে। উদাহৰণটো পঢ়িলে তোমালোকে হয়তো বুজি পাইছাই। 31 মাৰ্চ 2014 ভাৰতৰ জনসংখ্যা। এতিয়া 2014 31 মাৰ্চ তাৰিখটোত, সেই দিনটোত এটা নিৰ্দিষ্ট দিন ধৰা হৈছে, সেই নিৰ্দিষ্ট দিনটোত ভাৰতৰ জনসংখ্যাৰ যিটো হিচাপ হ'ব, সেইটো মজুত বুলি ধৰা হ'ব। বেলেগ এটা উদাহৰণ চাবলৈ গ'লে কোনো এটা উদ্যোগত থকা যন্ত্ৰপাতিৰ সংখ্যা। এতিয়া উদ্যোগবোৰত যিবোৰ স্থিৰ যন্ত্ৰপাতি থাকে, দীৰ্ঘকালীন যিবোৰ যন্ত্ৰপাতি থাকে, সেইবোৰ সলনি হৈ থাকে জানো? নাথাকে। এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তাক কিনি লোৱা হয় বা ব্যৱহাৰ কৰিবলৈ লোৱা হয়। গতিকে উদ্যোগটোত থকা যিকেইটা যন্ত্ৰপাতি আছে, সেইকেইটা সলনি হৈ নাথাকে আৰু সেই সংখ্যাটো মজুত বুলি ধৰা হ'ব। গতিকে মজুতটো হ'ল এটা নিৰ্দিষ্ট সময়ত জোখা, মানে তাৰ যিটো একো সলনি নহয়। এটা দিনতে বা একোটা নিৰ্দিষ্ট সময়তে তাক জোখা হয়। তাৰ বিপৰীতে প্ৰবাহ হ'ল এক নিৰ্দিষ্ট সময় ধৰি জোখা এক পৰিমাণ। ইয়াৰ পাৰ্থক্যটো, এই দুটাৰ মাজৰ পাৰ্থক্যটো কি হ'ল? ইয়াক এটা নিৰ্দিষ্ট স্থিৰ সময়ত ধৰা হয়, কিন্তু প্ৰবাহটো এক সময় জুৰি, নিৰ্দিষ্ট সময় জুৰি, এছোৱা সময় ধৰা হয়। প্ৰবাহ হ'ল এক নিৰ্দিষ্ট সময় ধৰি জোখা এক পৰিমাণ। ই সকলোবোৰ বস্তু বা তথ্যকে সামৰি লয় যিবোৰ এছোৱা নিৰ্দিষ্ট সময়ৰ ভিতৰত গণনা কৰা হয়। উদাহৰণ, মাৰ্চ 2014 সময়ছোৱাত ভাৰতৰ জনসংখ্যা। এতিয়া মজুতত কি হোৱা হৈছিলে? এটা তাৰিখ ধৰা হৈছিলে, 31 মাৰ্চ তাৰিখত জনসংখ্যা। কিন্তু প্ৰবাহৰ ক্ষেত্ৰত হ'ব গোটেই মাৰ্চ মাহটোত যিখিনি জনসংখ্যা আছিল ভাৰতৰ, গোটেই সময়ছোৱাত যিটো হ'ব তাৰ সংখ্যাটোৱেই প্ৰবাহ হ'ব, মানে ই চলমান। বা আৰু এটা উদাহৰণ, এজন কৰ্মচাৰীৰ দৰমহা প্ৰতি মাহে 25,000 টকা। ইয়াত যদি ক'লেহেঁতেন এজন কৰ্মচাৰীৰ এটা দিনত দৰমহা ইমান, তেতিয়া হ'লহেঁতেন সেইটো মজুত, এটা নিৰ্দিষ্ট দিনত কোৱা হৈছে। কিন্তু ইয়াত কি কৈছে? প্ৰতি মাহে, মানে বছৰটোৰ 12 মাহৰ প্ৰতি মাহৰ হিচাপটো দিয়া হৈছে, এটা এছোৱা সময় বুজোৱা হৈছে। গতিকে ই হ'ব প্ৰবাহ। মজুত আৰু প্ৰবাহৰ পাৰ্থক্য সেয়াই। মজুতক কোনো এক নিৰ্দিষ্ট সময়ত গণনা কৰা হয়, প্ৰবাহক এক নিৰ্দিষ্ট সময় ধৰি গণনা কৰা হয়, মানে এছোৱা সময় ধৰি গণনা কৰা হয়। সেইকাৰণে মজুত হ'ল এটা স্থিতিশীল ধাৰণা আৰু প্ৰবাহ হ'ল এটা গতিশীল ধাৰণা। ইয়াৰ কেতিয়াও সলনি নহয়, ই সলনি হ'ব পাৰে, গতিশীল। স্থূল বিনিয়োগ আৰু অৱক্ষয়, গ্ৰছ ইনভেষ্টমেণ্ট এণ্ড ডেপ্ৰিচিয়েশ্যন। এই বিষয়ে জনাৰ আগত প্ৰথম জানিব লাগিব আমি বিনিয়োগ মানে কি, ইনভেষ্টমেণ্ট মানে কি। বিনিয়োগ হৈছে অৰ্থনৈতিক লাভালাভৰ বাবে মূলধন গঠনৰ এটা প্ৰক্ৰিয়া। অৰ্থাৎ বিনিয়োগ মানে হ'ল মূলধন গঠন, যিয়ে অৰ্থনীতি এখনৰ মূলধনৰ মজুতত অৱদান আগবঢ়ায়। অৰ্থাৎ এটা উদ্যোগে যদি নিজৰ অৰ্থনৈতিক লাভালাভৰ বাবে, নিজৰ লাভ কৰিবৰ কাৰণে মূলধন গঠন কৰে, নিৰ্দিষ্ট যি তেওঁৰ মূলধন আছে, মূলধন মানে উদ্যোগটোৰ ক্ষেত্ৰত তেওঁলোকৰ যন্ত্ৰপাতিবোৰ বুজোৱা হ'ব। সেই যন্ত্ৰপাতিত তেওঁলোকে যদি, উদ্যোগপতিজনে যদি আৰু কেতবোৰ যন্ত্ৰপাতি যোগ কৰে, তেতিয়া তেওঁলোকৰ উৎপাদনৰ পৰিমাণ বেছি হ'ব নে নহয়? আগতে যদি এটা যন্ত্ৰই কাম কৰি আছিল, এতিয়া 3টা যন্ত্ৰ আৰু যোগ কৰিলে, তেতিয়া তেওঁলোকৰ উৎপাদনৰ পৰিমাণ বেছি হ'ব আৰু সেইমতে তেওঁলোকৰ লাভ বেছি হ'ব। সেইকাৰণে কৈছে যে বিনিয়োগ হ'ল সেয়াই, যেতিয়া মূলধন গঠনত আৰু বহুত বেলেগ মূলধন যোগ কৰা হয়, মূলধনৰ মজুতত অৱদান আগবঢ়োৱা হয় বুলি কোৱা হৈছে বিনিয়োগ। বিনিয়োগ মানে হ'ল মূলধন গঠন, যি অৰ্থনীতি এখনৰ আগৰ যি মূলধনৰ পৰিমাণ থাকে তাত আৰু কিছু আগবঢ়ায়, যাতে অৰ্থনৈতিক লাভ কৰিব পৰা হয়। মানে উদ্যোগপতিজনৰ উদাহৰণ যদি ধৰোঁ, তেওঁ যাতে আগতে যিমান উৎপাদন কৰি যিমান লাভ কৰিছিল, তাতকৈ যাতে বেছি লাভ কৰিব পাৰে। অৰ্থনীতি বিজ্ঞানৰ মতে মূলধনৰ মজুতে উৎপাদন কাৰ্যত সহায় কৰা সকলো সম্পত্তিকে বুজায়। এটা উৎপাদন কাৰ্যত যন্ত্ৰপাতিকেইটাৰ উপৰিও আৰু বিভিন্ন বস্তুৰ দৰকাৰ হয়। গতিকে যিমান যি সম্পত্তিৰ দৰকাৰ হয়, এই সকলোখিনিকে মূলধনৰ মজুতে সামৰি লয় বুলি কোৱা হৈছে অৰ্থনীতি বিজ্ঞানে। আৰু বিনিয়োগ মূলতঃ দুই প্ৰকাৰৰ।
স্থূল বিনিয়োগ আৰু নিগুদ বিনিয়োগ। স্থূল বিনিয়োগ ইংলিছত গ্ৰছ ইনভেষ্টমেণ্ট, নিগুদ বিনিয়োগ নেট ইনভেষ্টমেণ্ট। এতিয়া গ্ৰছ ইনভেষ্টমেণ্টে কি কৰে, কি সামৰি লয়? স্থূল বিনিয়োগ। স্থূল বিনিয়োগে মূলধন গঠনত কৰা স্থিৰ তথা চলমান বিনিয়োগক সামৰি মুঠ বিনিয়োগক বুজায়, য'ত অৱক্ষয়ৰ ব্যয়কো অন্তৰ্ভুক্ত কৰা হয়। এতিয়া স্থূল বিনিয়োগে মুঠ বিনিয়োগক সামৰি লয়। মুঠ বিনিয়োগ কেনেকৈ? স্থিৰ বিনিয়োগ আৰু চলমান বিনিয়োগ। স্থিৰ বিনিয়োগ মানে কি? যিখিনি বিনিয়োগ স্থিৰ মানে দীৰ্ঘকালীন সময়ৰ কাৰণে কৰা হয়। এটা উদ্যোগত যিখিনি ডাঙৰ ডাঙৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন হয়, সেইখিনি এবাৰেই কিনা হয় খুব দীৰ্ঘ সময়ৰ বাবে। তাৰ সময়কাল বহুত বেছি, 10 বছৰ 15 বছৰ বা তাতোতকৈ বহুত বছৰৰ কাৰণে সেই বিনিয়োগটো কৰা হয়, আৰু সেই তেনেকুৱা বিনিয়োগটো স্থিৰ বিনিয়োগ বুলি কোৱা হয়। কিন্তু চলমান বিনিয়োগৰ সময়কালটো কম সময়ৰ বাবে যিখিনি বিনিয়োগ কৰা হয় স্থিৰ বিনিয়োগৰ লগত, সেইখিনি হয় চলমান বিনিয়োগ। মানে ধৰা এতিয়া যন্ত্ৰ পাতিকেইটা নহ'লেইতো নহ'ব উদ্যোগটোত, আৰু কি লাগিব? কেঁচামাল লাগিব, বস্তু লাগিব, যাতে তেওঁলোকে উৎপাদন কৰিব পাৰে। সেই কেঁচামালসমূহ চলমান বিনিয়োগত সামৰি লোৱা হয়। বা তেনেকৈ কম সময়ৰ বাবে আৰু যি বস্তু, ধৰা এটা যন্ত্ৰ চলিবলৈ পেট্ৰল লাগিল, ইলেক্ট্ৰিচিটি লাগিল, এই সকলোখিনি চলমান বিনিয়োগে সামৰি ল'ব। এতিয়া সেই স্থিৰ বিনিয়োগ আৰু চলমান বিনিয়োগক সামৰি যিটো মুঠ বিনিয়োগ হ'ব, তাৰ লগত অৱক্ষয়ৰ ব্যয়কো অন্তৰ্ভুক্ত কৰি যি বিনিয়োগৰ পৰিমাণ হ'ব, সেয়াই হ'ল স্থূল বিনিয়োগ। এতিয়া অৱক্ষয় মানে কি হয়? অৱক্ষয় ব্যয় মানে যেতিয়া এটা যন্ত্ৰ পাতি ব্যৱহাৰ কৰি থকা হয়, তাত মেৰামতিৰ প্ৰয়োজন হয়, তাত কিছু অৱক্ষয় হয় যে যন্ত্ৰ এটা যদি একেৰাহে যদি ব্যৱহাৰ কৰি থাকে, এটা নিৰ্দিষ্ট সময়লৈকে সেই ছাৰ্ভিচ দিব, এটা সময়ৰ পিছততো তাৰ কিবা এটা পাৰ্টছ বেয়া হ'ব বা তেনেকুৱা হ'ব, তেতিয়া তাক মেৰামতি কৰিবলৈ এটা পইচা খৰচ হ'বনে নহয়? গতিকে সেই যি ব্যয় হয়, এক্সট্ৰা যিটো ব্যয় হয়, সেইটো অৱক্ষয়ৰ ব্যয় বুলি কোৱা হয়। এতিয়া স্থূল বিনিয়োগে সেই স্থিৰ বিনিয়োগত যি খৰচ হ'ল বা চলমান বিনিয়োগত যিখিনি খৰচ হ'ল, তাৰ লগতে সেই মূলধনসমূহৰ মেৰামতি কৰোঁতে যি অৱক্ষয় হওঁতে যি মেৰামতি কৰোঁতে ব্যয় হৈছিল, সেইখিনিও সামৰি লয়। সেইকাৰণে স্থূল বিনিয়োগ হ'ল মুঠ বিনিয়োগ যোগ অৱক্ষয়। আৰু মুঠ বিনিয়োগে কি ব্যয় সামৰি লৈছে? স্থিৰ বিনিয়োগ আৰু চলমান বিনিয়োগৰ ব্যয়। নিগুদ বিনিয়োগ নেট ইনভেষ্টমেণ্ট। নিগুদ শব্দটোৰ অৰ্থ হ'ল বিশুদ্ধ বা শুদ্ধ। নিগুদ বিনিয়োগে কি কৰে? মুঠ বিনিয়োগক বুজায়। সেয়াকেই স্থিৰ বা চলমান বিনিয়োগ যোগ হৈ যি মুঠ বিনিয়োগ হয়, সেয়াকে বুজায়। কিন্তু তাত অৱক্ষয়ৰ ব্যয়টো অন্তৰ্ভুক্ত কৰা নহয়। নিগুদ বিনিয়োগে মুঠ বিনিয়োগক বুজায়, য'ত স্থিৰ সম্পদৰ ক্ষেত্ৰত ব্যয় কৰা যিকোনো অৱক্ষয়ৰ খৰচক অন্তৰ্ভুক্ত কৰা নহয়, বাদ দিয়ে। সেইকাৰণে নিগুদ বিনিয়োগ কেনেকৈ আমি পাব পাৰোঁ? স্থূল বিনিয়োগৰ পৰা অৱক্ষয় বিয়োগ কৰি। স্থূল বিনিয়োগে অৱক্ষয়কো সামৰি লয়, হয়নে নহয়? সেইকাৰণে নিগুদ বিনিয়োগ পাবলৈ হ'লে স্থূল বিনিয়োগৰ পৰা আমি অৱক্ষয়ৰ ব্যয়টো যদি বিয়োগ কৰি দিওঁ, তেতিয়া আমি নিগুদ বিনিয়োগ পাম, আৰু এইটো শুদ্ধ বুলি কোৱা হয় তাৰ পৰিমাণটো। কাৰণ স্থূল বিনিয়োগে অৱক্ষয়ৰ ব্যয়টো সামৰি নলয়, আৰু অৱক্ষয়ৰ ব্যয়টো যদি সামৰি নোলোৱা হয়, তেতিয়া সেইটো শুদ্ধ বুলি কোৱা নাযায়। সেয়েহে ক'ব পাৰি যে স্থূল বিনিয়োগে কোনো এক নিৰ্দিষ্ট বছৰত অৰ্থনীতি এখনৰ উৎপাদনক্ষম সম্পদসমূহৰ মজুতত প্ৰকৃত পৰিৱৰ্তন প্ৰতিফলিত নকৰে। স্থূল বিনিয়োগে প্ৰকৃত যিটো পৰিৱৰ্তন হয় সম্পদসমূহৰ মজুতত, তাক প্ৰতিফলন নকৰে বুলি কোৱা হৈছে। ইয়াক কোনে প্ৰতিফলন কৰে? নিগুদ বিনিয়োগে। কাৰণ ই যি সেই মেৰামতিৰ কাৰণে অৱক্ষয়ৰ কাৰণে যি ব্যয় হয়, তাক সামৰি নলয়। সেইটো বাদ দি পেলাইহে যিখিনি বিনিয়োগ হয়, তাকহে নিগুদ বিনিয়োগে সামৰি লয়, আৰু সেইকাৰণে নিগুদ বিনিয়োগ বেছি শুদ্ধ। অৱক্ষয় মানে কি বুজি পালাই? অৱক্ষয়ে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সাধাৰণ ক্ষয় বিক্ষয়, মেৰামতি ইত্যাদিৰ বাবে স্থিৰ সম্পদসমূহৰ মূল্যৰ যি অৱনতি ঘটে, তাৰ মৌদ্ৰিক মানক বুজায়। স্থিৰ সম্পদ মানে যিখিনি দীৰ্ঘকালীন সময়ৰ বাবে যিখিনি যন্ত্ৰ পাতি ক্ৰয় কৰা হয়, সেই সম্পদখিনি স্থিৰ সম্পদ। আৰু তাত যি সময়ৰ পৰিৱৰ্তনৰ লগে লগে যি অৱনতি ঘটে, তেতিয়া তাক মেৰামতি কৰিবলৈ যিখিনি খৰচ হয়, সেই খৰচবোৰ অৱক্ষয়ৰ ব্যয় বুলি কোৱা হয়।
সেইকাৰণে অৱক্ষয় আমি কেনেকৈ পাব পাৰোঁ? নিগুদ বিনিয়োগৰ পৰা স্থূল বিনিয়োগ যদি বিয়োগ কৰি দিওঁ তেতিয়া আমি অৱক্ষয় পাওঁ। কিয়? কাৰণ নিগুদ বিনিয়োগে অৱক্ষয় ব্যয়ক সামৰি নলয়, কিন্তু স্থূল বিনিয়োগে অৱক্ষয় ব্যয়ক সামৰি লয়। ইয়াৰ দুটাৰ মাজৰ পাৰ্থক্য সিমানেই যে এটাই অৱক্ষয় ব্যয় সামৰি নলয়, এটাই সামৰি লয়। সেইকাৰণে অৱক্ষয় আমি পাবৰ কাৰণে নিগুদ বিনিয়োগৰ পৰা যদি স্থূল বিনিয়োগৰ পৰিমাণখিনি বিয়োগ কৰি দিওঁ তেতিয়া আমি অৱক্ষয় কিমান ব্যয় হৈছিল পাম।